বন্ধুসকল অসমৰ সন্তান দুলৰাজ অসম পৰিছে এটা বিপদত তেওঁ কি বিপদত পৰিছে সবিশেষ এই সকলোখিনি কথা এই ভিডিঅ'টোত কম গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল নমস্কাৰ বন্ধুসকল মই অবিনাশ আৰু আপোনালোকে চাই আছে আমাৰ চেনেল ষ্টেট অফ অসম বন্ধুসকল অসমৰ সন্তান দুলৰাজ অসমে তেওঁ দা S22 ব্লগ ইউটিউব চেনেলৰ জৰিয়তে জনাইছে যে তেওঁ এটা বিপদত পৰিছে তেওঁ কি বিপদত পৰিছে এই বিষয়ে তেওঁ নিজেই কি মন্তব্য দিছিল চাওঁচোন বলক মানে আজি কেইদিনমানৰ পৰা বহুত সাবস্ক্ৰাইবাৰ অহা হৈছে তেওঁলোক অহাৰ বাবে মই বেয়া নাপাওঁ কিন্তু ৰাতিপুৱা 4টা বজাত 3টা বজাতে আহি পায় ধুনুকলিজাই উঠি আকৌ চাহ বনাই দিবলগীয়া হয় মই ৰাতি 12টা 1টা বজাত শুহে টোপনি মাৰো ভিডিঅ' এডিটিং কৰি কিন্তু 3টা 4টা বজাত যদি মানুহ আহে বা সাবস্ক্ৰাইবাৰ আহে তেওঁলোকক আকৌ উঠি চাহ বনাই দিয়ে আকৌ কথা নাপাতিলে তেওঁলোকে মনত কষ্ট পাব দুখ পাব ইমান দূৰৰ পৰা আহিছো দুলৰাজে কথা এষাৰ নাপাতিলে কিন্তু আকৌ উঠি কথা পতা একেবাৰে দুৰ্বল হৈ পৰিছো মানে ইমান মানে টোপনি ভালকৈ মাৰিবই পৰা নাই কিছুমান সাবস্ক্ৰাইবাৰ এনেকুৱা আহে তেওঁলোকৰ মোবাইলৰ কেমেৰাটো ইমান এটা ভাল নহয় আৰু মোকে কয় দুলৰাজ দা আপোনাৰ মোবাইলটো দিয়ক আপোনাৰ মোবাইলটো দিয়ে মই ব্লগিংটো আৰম্ভ কৰিম মোৰ মোবাইললৈ ট্ৰেন্সফাৰ কৰি ল'ম আপোনাৰ মোবাইলটো দিয়ক আৰু মইনো কি আৰু দি দিওঁ আৰু দিবলৈও বেয়া নাপাওঁ আৰু তেওঁলোকে খোজে আৰু খোজাৰ বাবেনো ভাইটি বা দাদা হিচাপত দিয়াটো কি ডাঙৰ কথা সেয়েহে দি দিওঁ আৰু সেয়েহে মানে ভিডিঅ' মই আপোনালোকৰ মাজলৈ দিব পৰা যিসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে হয়তো ক'ব পাৰে অসমৰ পৰা অকল তুমিয়ে ভিডিঅ' বনোৱা নেকি সেইটো কথা নহয় অসমৰ পৰা ভিডিঅ' অকল মই নবনাওঁ বহুতেই বনায় কিন্তু বহুতৰ মাজত অকল মোৰহে লোকেশ্যন সকলোৱে জানে লোকেশ্যন মানে মই লোকেশ্যনটো ডিছক্ৰিপশ্যনত দি থোৱা আছে আৰু যিসকলে মোক ভাল পায় তেওঁলোকে মোক লগ কৰিব আহিব পাৰে বুলি মই তাত লিখিও থৈ দিছো মই অকলে আহে আৰু তাতে মোৰ কোনো নাই ঘৰত অকল মই থাকো ধনুকলিজা থাকে মোৰ পখিলা বেটি থাকে আৰু আমি তিনটাই মানে কণ্ট্ৰল কৰিব নোৱাৰো কিয়নো দিনত যদি 15জন 16জন আহে এখন সদায় প্ৰতিদিনে এখন সকাম যোৱাৰ দৰে মানে যায় আমাৰ ঘৰত আৰু সেয়েহে মানে মই কণ্ট্ৰল একেবাৰে কৰিব নোৱাৰা হৈছো কাৰণ মই কামতো যাওঁ ভিডিঅ'ৰ লগতে মই কামো কৰি থাকো মোৰ নিজৰ যিটো পাৰ্চনেল কাম আৰু সেয়েহে আপোনালোকক অনুৰোধ কৰিছো আৰু মই আপোনালোকৰ লগত আছো আপোনালোক মোৰ লগত আছে আৰু সেয়েহে আপোনালোকৰ বাবে মই বা তোমালোকৰ বাবে এটা টাইম বান্ধি দিছো প্ৰতিটো দেওবাৰে আহিব পাৰা প্ৰতিটো দেওবাৰে মই তোমালোকৰ বাবে ফ্ৰী থাকিম আৰু আপোনালোকৰ বাবে মই ফ্ৰী থাকিম প্ৰতিটো দেওবাৰে মই ভালকেনে কথা পাতিম আপোনালোকৰ লগত টাইম কটাম আৰু যদি বেয়া পাইছে প্লিজ মই অনুৰোধ কৰিছো আৰু মোক বেয়া নাপাব মানে মই চকু হয়তো দেখিছে চকু মোৰ একেবাৰে ফুলি গৈছে মই অলপ আগত সাৰ পাইছো এতিয়া টাইম হৈছে প্ৰায় 12টা আৰু 12টা বজাত সাৰ পাইছো তেনেহ'লে ভাবিছো দিনৰ 12টা বজাত সাৰ পাইছো তেনেহ'লে কেইটা বজাত শুব পাৰিছো আমাৰ আৰু কষ্টটো পাওঁ মই আৰু মোৰ ফেমিলিয়ে আৰু আপোনালোকে কষ্ট দিছে বুলি মই ক'ব বিচৰা নাই কিন্তু আপোনালোকো কিবা এটা ফূৰ্তিত আহে ধৰক ফূৰ্তিত আহে লগ পাম কিবা এটা ফটো এখন দুখন মাৰিম আৰু তেওঁলোকত অকণমান কথা পাতিম কিন্তু মই যে সময় দিব পৰা নাই অকলশৰীয়া মানুহ গমটো পাইছে মা দেউতা থাকিলেও বেলেগ কথা মা দেউতাও নাই মা দেউতাৰ লগত বোলে কথা পাতক মই বোলে অকণমান শুওঁ মোৰ টোপনি ক্ষতি হ'ল কিন্তু ময়ে কথা পাতিব লাগিব ন আপোনালোকৰ লগত আজি কেইদিনমানৰ পৰা আমাৰ একেবাৰে ঘৰ চলা অসুবিধা হৈ গৈছে কাৰণ কিয়নো অসুবিধা হৈছে একমাত্ৰ মানুহ ময়ে ঘৰখন চলোৱা আৰু কাম কৰা আৰু যদি মই সকলোকে যদি সময় দিবলগীয়া হয় সদায় প্ৰতিদিনে সময় দিবলগীয়া হয় কমাম কেতিয়া আৰু ঘৰত মানে চাউল পাতি আনিম কেতিয়া সঁচা কথা ক'বলৈ গ'লে নিজৰ ঘৰৰ মানুহৰ নিচিনা আপোনালোকক ভাবোঁ সেয়েহে কৈ দিছোঁ ঘৰত মানে খাবলৈ চাউলো নাইকিয়া হৈ গৈছে কাৰণ কিয় নাইকিয়া হৈছে সেইটো গম পাইছে মই কামত যাব পৰা নাই আৰু পইচা উপাৰ্জন কৰিব পৰা নাই নিজৰ মানুহ নিচিনা কৈছোঁ দেই আৰু লাজো লাগিছে সেইষাৰ কথা ক'বলৈ নিজৰ মানে আপোনালোক নিজৰ হয় ন সেইকাৰণে কৈছোঁ মোক অকণমান মোকো সময় দিয়ক যাতে আমাৰ ঘৰখন চলে বন্ধুসকল যদি আপোনালোকে দুলৰাজ অসমৰ ভিডিঅ' চাই ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি ল'ব তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব গতিকে আজিলৈ ইমানেই লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম